সকলোকে জয় হিন্দ। তো গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ মোৰ এটা অন্যতম ভিডিঅ'লৈ। তো গাইজ, SSC GDত চাকৰি কেনেকৈ ল'ব? তো আপোনালোকে বহুত ভুল কাম কৰে, যিটো ভুল কেতিয়াও কৰিব নালাগে। তো আপোনালোকক মই এটা টিপছ দিব ওলাইছোঁ। যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি চাব, আৰু যদি বেয়া লাগে তো কোনো ক'ব লগা নাই। তো মোৰ এক্সপিৰিয়েঞ্চৰ হিচাপত মই আপোনালোকক ক'বলৈ ওলাইছোঁ। তো গাইজ, যিসকলে আগতে ইণ্টাৰভিউ দিছে, 5 কিলোমিটাৰ ৰানিং পাছ কৰে, তো সিহঁতে কি কৰিব লাগে? ৰিটেন টেষ্টত ভাল কৰিব চেষ্টা কৰিব লাগে। ৰিটেন টেষ্টত কিতাপ চোৱাত বেছিকৈ চেষ্টা কৰিব লাগে। তো আমি কি কৰোঁ? ৰানিংটোত যেনেকৈ নহয় পাছ কৰোঁই, কিন্তু আমি কিতাপ চোৱা বন্ধ কৰি দিওঁ। কিতাপ একেবাৰেই নাচাওঁ, কোনো নলেজ একো নলওঁ আমি। খালি ৰানিং, ৰাতিপুৱা দৌৰিম, দুপৰীয়া দৌৰিম। তো কি কৰিম আমি খালি ৰানিঙৰ ক্ষেত্ৰতে ফিজিকেলতে দিমাগ লগাই থাকিম, যে পাছ কৰিম নে নাই, কৰিম নে নাই। কিন্তু লাষ্টত গৈ কি হয়? মেৰিট লিষ্টত নাম নাহে। কি কাৰণত? মাৰ্ক কম বা পাছেই কৰা নাই। এইটো হৈছে চবচে ডাঙৰ ভুল। আৰু যিসকলে ৰানিঙো বেয়া, ৰিটেনো বেয়া, তেওঁলোকেতো ডাবুল মেহনত, ডাবুল কষ্ট কৰিব লাগিব। সিহঁতে একটো ৰানিঙো সিহঁতে বেটাৰ কৰিব লাগিব, ফিজিকেলো লাগিব সিহঁতক, আৰু ৰিটেনটো লাগিব। তো সিহঁতৰ কাৰণে ডাবুল। কিন্তু যিসকলে ৰানিং ক'তো পাছ ফেল নকৰেই, অনলি পাছ কৰেই সিহঁতৰ কাৰণে এইটো ভাল টিপ, যে সিহঁতে ৰানিঙত ধ্যান নিদি ৰিটেন টেষ্টত ধ্যান দিয়াটো বহুতেই প্ৰয়োজন। কিন্তু লাষ্টত গৈ মেৰিট লিষ্টতহে মাৰ খায়। ময়ো তেনেকুৱা বহুতবাৰ হৈছে। মোৰ এবাৰ মেৰিট লিষ্টত নাম নাহিলে, অনলি মাৰ্কৰ কাৰণে। সকলোখিনি হৈ গৈছে, লাষ্টত খালি মেৰিট লিষ্টত নাম নাহিলে মাৰ্কৰ কাৰণে। তো কি ফাইদা, কি লাভ আছে আমাৰ? ইমান কষ্ট কৰি একো লাভ নাই। কিমান পইচা খৰচা হয় ৰানিং কৰিব গ'লে, আপোনালোকক ক'ব লগা নাই, আপোনালোক চবেই জানে। তো আপোনালোকে নিজেই জানে। তো সেইকাৰণে আপোনালোকে ৰানিঙত কম ধ্যান দি যিসকলে পাছ কৰে, তেওঁলোকে ৰিটেন টেষ্টত বেছি জোৰ দিব লাগে। নহ'লে কোনো পধ্যে আপোনালোকে চাকৰি বা কিবা পাছ কৰাত মেৰিট লিষ্টত নাম ওলাত আপোনালোকে নাই। কিন্তু বৰ্তমান কম্পিটিশ্যন ইমান বাঢ়ি গৈছে নহয়, নেগেটিভ মাৰ্কিং আছে, ৰিটেন টেষ্টত পাছ কৰাই বহুত টান হৈ গৈছে বৰ্তমান। আৰু কাট অফ গৈতো কিমান দূৰ পাইছেগৈ, সেইটোতো আৰু ক'ব লগা নাইয়ে। তো আপোনালোকে ৰিটেন টেষ্টত বেছি ধ্যান দিয়ক। আৰু যিকেইটাই ৰানিঙতো ফেল হয় বা ৰানিঙো বেয়া, সেইকেইটাইতো ডাবুল মেহনত কৰিবই লাগিব। সিহঁতে ৰানিংটো কৰিবই লাগিব, ৰানিঙৰ লগতে সিহঁতে কিতাপো ডাবুল চোৱাটো মই বিচাৰোঁ, সময় দিয়াটো বিচাৰোঁ। এইবাৰ বাছ এইবিলাকত ঘূৰি ফুৰি এইবিলাক কৰি যে চাকৰি ল'ম বুলি ভাবি আছে, তেনেহ'লে হ'ব নোৱাৰে। সেইটো কোনো পধ্যেই নহ'ব। বৰ্তমান ইমান কম্পিটিশ্যন বাঢ়ি গৈছে। আমাৰ সময়ত 52,000 ভেকেঞ্চি আছিলে, আৰু অনলাইন অল ইণ্ডিয়াত SSCত কিমান 25 লাখ নে কিমান মানুহ কৰিছে, এপ্লাই কৰিছে। মেডিকেলৰ কাৰণে পাইছিলে। এটা ভেকেঞ্চিত কমচে কম 10জন মানকৈ মেডিকেলত মাতে। লাষ্ট পৰ্যায়ত মেডিকেল হয়, তো মেডিকেলত এটা ভেকেঞ্চিত কমচে কম 10জন মানকৈ ৰাখে। তো আপোনালোকে ভাবিব পাৰে অনলাইন এপ্লাই কিমান হ'ব পাৰে। তো ফিজিকেলততো পাছেই কৰে, ইমান ফেল নপৰে ফিজিকেলত। তো গৈ কি হয়? ৰিটেন টেষ্ট। মেৰিট লিষ্ট কিহৰ ওপৰত বনে? ৰিটেন টেষ্ট। বেলেগত কোনো মাৰ্ক নাহে, ফিজিকেলত কোনো মাৰ্ক নাই। আমাৰ SSCত কোনো মাৰ্ক নাই। পোষ্ট এটা ভাল ল'ব গ'লে মাৰ্ক লাগে। আৰু এটা কথা, চিলেকশ্যনৰ ওপৰত বহুত ডিপেণ্ড কৰে কাট অফ মাৰ্ক আৰু এই ক্ষেত্ৰত। আপুনি SC ST OBC নে কি ডিষ্ট্ৰিক্ট পৰে? আমাৰ অসমৰ ডিষ্ট্ৰিক্ট কেইখনমান নক্সালত পৰে, কেইখনমান বৰ্ডাৰ গাৰ্ডিঙত পৰে, কেইখনমান প্লেইনত পৰে। তো মই ইয়াৰ ওপৰতে এটা ভিডিঅ' বনাম, কোনখন ডিষ্ট্ৰিক্ট বৰ্ডাৰ গাৰ্ডিং আৰু নক্সল কেইখন ডিষ্ট্ৰিক্ট। তো তাৰ ওপৰতো কাট অফ আমাৰ অসমৰ যায়। তো আপোনালোকে
মানে যদি SSCত পাছ কৰিম বুলি ভাবিছে, মেৰিট লিষ্টৰ নাম আহিম ওলাব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে কিতাপ চোৱাটো বহুত দৰকাৰ। তো ময়ো সেইটো ভুল আগতে কৰিছিলোঁ। দিন দুপৰীয়া মানে তিনি টাইম খালি দৌৰি মানে ইমান মানে একো নাই, খালি দৌৰছোঁ, কিতাপ একো চোৱা নাই। মানে কিতাপ চোৱা নাই, একো চোৱা নাই, ৰিটাৰ্ণ দিব গৈছোঁ, একো আইডিয়া নাই। মাৰ্ক পালোঁ কম, পাছ কৰিলোঁ, তথাপি মানে সেইখিনি মাৰ্ক পৰ্যাপ্ত নহয় মেৰিট লিষ্টত নাম উলিওৱাৰ কাৰণে। তো শেষত গৈ বাহিৰ হৈ গ'লোঁ ৰিটেন কাৰণে। BSFত এবাৰ পাছ কৰিলোঁ, তাতো মোৰ মেৰিট লিষ্টৰ নাম নাহিলে। তো কি লাভ আছে? পইচা কিমান খৰচা হয় এজন দৌৰিব যোৱা মানুহে গম পায়, ল'ৰাই গম পায়। কিছুমানে দিন হাজিৰা কৰি দৌৰিব যায়, কিছুমানে কিবা কৰি দৌৰিব যায়, কিছুমানে পইচা ধাৰত লৈ যায়। তো একো লাভ নাই। কিতাপ চোৱাত কোনো পইচা নালাগে। ঘৰত বহি এঘণ্টা কমচে কম 1.5 ঘণ্টা 2 ঘণ্টা নিজ ইচ্ছামতে পঢ়ক, তো ৰিটেন টেষ্ট ভাল কৰক, চাকৰি নিশ্চয় হ'ব, এইটো গেৰেণ্টি আছে। কিন্তু নপঢ়া কৰি যদি ৰিটেন টেষ্ট দিছে, সম্পূৰ্ণ গোটেইখিনিতে পাছ, ৰিটেন টেষ্টটো কোনোমতে পাছ, মাৰ্ক ভাল নাই, তো কোনোপধ্যে চাকৰিত মানে ৰিটেন টেষ্টত মেৰিট লিষ্টত যে নাম আহিব ভাবি কোনো লাভেই নাই। তেতিয়ালৈকে নিজৰ ওপৰত কনফিডেঞ্চ নাহে যে মোৰ নাম আহিবই, মই ইমান নাম্বাৰ পাইছোঁ, তেতিয়ালৈকে আপোনালোকে চাকৰি পাম বুলি, মেৰিট লিষ্টত নাম আহিব বুলি আপোনালোকে আশা এৰি দিয়ক। তো এইখিনিয়ে মোৰ ক'ব লগা আছিল। গতিকে ৰানিঙত যিবিলাকে পাছ কৰে তেওঁলোকে ৰানিং অলপ কম কৰা বন্ধ কৰি কিতাপ চোৱাত বেছি মনোযোগ দিয়ক, আৰু যিবিলাকে ৰানিং আৰু ৰিটেন দুয়োটাই কমজোৰ আছে, দুয়োটাতে বেছি ধ্যান দিয়ক, তেতিয়া আপোনালোকে নিশ্চয় ছাকচেছ হ'ব। আৰু মই যদি কিবা ক'ৰবাত ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব যে এনেকুৱা, আৰু যদি কিবা ভিডিঅ' লাগে মই নিশ্চয় বনাম, আপোনালোকে কমেণ্ট কৰি জনাব। যদি আপোনালোকক কিছু মটিভেট কৰিব পাৰোঁ, হেল্প কৰিব পাৰোঁ, মোৰো ভাল লাগিব। তো আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু কমেণ্ট আৰু শ্বেয়াৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ তাত পোনপটীয়াকৈ যায়। আৰু কাষত থকা বেল আইকনটো বজাবলৈ নিশ্চয় নাপাহৰিব। আজিলৈ ইমানেই। বাই বাই, জয় হিন্দ।